নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। বতৰটো ডাৱৰীয়া ভাবিলোঁ আজি টিকলিৰ লগত খেলিলোঁ অলপ, তাৰপিছত ঘৰলৈ আহি পুৰি বনাওঁ বুলি ভাবিলোঁ। পুৰি বনাই খাই কেনেকৈ বনালোঁ কি কৰিলোঁ তাকে অলপমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। ভিডিঅ'টো চাব শেষলৈকে। তাৰ মাজতে আমাৰ টিকলিৰ লগত খেলা অলপমান টাইম ভিডিঅ' কৰিছিলোঁ, তাকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰম্ভ কৰিলোঁ পুৰি বনাবলৈ। ময়দাখিনি মাৰি ল'লোঁ। মাৰি লোৱাৰ পিছত বেলি ল'ম নিজে। বেলাটো দেখুৱাওঁ দিয়ক। পুৰিখিনি বনাই হোৱাৰ পিছত চব্জিখিনি কি বনাইছোঁ সেইটো দেখাই দিম। এফালে আমাৰ পুৰি ৰেডি হৈ গ'ল পুৰা ধুনীয়াকৈ। চব্জিৰ কাৰণে ল'লোঁ মই আলু, চানা বুট, তাৰপিছতে নিমখ, জলকীয়া, অকণমান জালুকৰ গুড়া, জলকীয়া দি দিছোঁ, শুকান জলকীয়া। এইখিনিকে বনাই লগত খাম আৰু ঠাণ্ডা বতৰ। এইফালে আমাৰ পূৰা পুৰি চব্জি ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব চেনেলটো। ফেচবুকত যদি নতুনকৈ আহিছে ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে আহিলোঁ। লগ পাম আপোনালোক সকলোকে মোৰ নেক্সট এটি ভিডিঅ'ত।